আপোনালোকে যে দেখিছে এয়া পাত ফুল। এই পাত ফুলৰ বহুতো জাত আছে, প্ৰজাতি আছে। তাৰে দেখাই আছোঁ আপোনালোকক এই পাত ফুলৰ। এতিয়া মোৰ ওচৰত 3টা প্ৰজাতিৰ পাত ফুল আছে, তাৰে 3টা প্ৰজাতি দেখাইছোঁ। এইজোপা যে দেখিছে, এইজোপা মানে পাতটো অলপ ডাঙৰ হয়। এইজোপা অলপ ডাঙৰ চাইজৰ পাত হয়, পাত ফুল। ইয়াত ফুল নুফুলে, কিন্তু এই ফুল খালি পাতটোৱে দেখিবলৈ ধুনীয়া লাগে। এইজোপা যে দেখিছে, এইজোপা অলপ মধ্যমীয়া চাইজৰ হয় পাতটো। আৰু এইজোপা যে দেখিছে, এইজোপা একেবাৰে সৰু চাইজৰ পাত। ৰং এতিয়া আপোনালোকে এইকেইটা ৰং দেখিছে, কিন্তু ৰং আৰু আছে। এতিয়া বৰ্তমান মোৰ তাত এই 3টা প্ৰজাতিৰে আছে। বিভিন্ন প্ৰজাতি আছে, এইটো দেখিবলৈ পাতটোৱে ভাল লাগে, বিভিন্ন ৰঙৰ হয়, দেখিছেই আপোনালোকে। আজিলৈ আৰু ইমানতে সামৰিলোঁ। নেক্সট ভিডিঅ'ত মই ইয়াৰ বিষয়ে আৰু বহলাই ক'ম। আজিলৈ ইমানতে সামৰিছোঁ।